ভাল লগা তিনিটা বিশেষ দিনৰ আজি এটা অন্যতম দিন, সেয়া হৈছে 5 ছেপ্টেম্বৰ শিক্ষক দিৱস। সেয়ে আগদিনাতে দোকানলৈ বুলি কৈ ঘৰৰ আটাইলৈকে সৰু সৰু গিফ্ট কেইটামান ল'লোঁ। আৰু এটা ডাঙৰ টেনশ্যন আছেই নহয়, শিক্ষক দিৱস বুলিনো কি পিন্ধো। আমাৰ মহিলাসকলৰ এইটো এটা বৰ ডাঙৰ সমস্যা নহয়নে? শুবলৈ জাগা নাইকিয়া আৰু পিন্ধিবলৈ কাপোৰ নাইকিয়া। সেয়ে অধিক মাছত বগলীকণা নহ'বলৈকে মাত্ৰ দুযোৰ কাপোৰে উলিয়াই লৈ কোনযোৰ পিন্ধিম কোনযোৰ নিপিন্ধিম তাকে থিৰাং কৰিব লৈছোঁ। তাৰ মাজতে ভাইটি যাব ওলালেই নহয় স্কুললৈ, সেয়ে তাড়াতাড়িকৈ তাৰ গিফ্টটো দি ল'লোঁ। আকৌ কৈছে হাতখনহে উঠা, মুখখন নুঠাবি দেই। আপোনালোকক জনাবলৈ পাই সুখী হ'ম যে আমাৰ ঘৰৰ বৰ্তমান 5জন সদস্য আৰু আমি 5জনেই শিক্ষকতাৰ লগত জড়িত হৈ আছোঁ। আজি আমাৰ বিশেষ দিন বুলি বিশেষকৈ অকণমান ওলাই যাবলৈ চেষ্টা কৰিছোঁ। সদায়তো গতানুগতিকভাৱে ওলাই যাওঁ। অকণমান ওলাই মেলি এইবাৰ নামঘৰলৈ বুলি ওলালোঁ। ফাইনেল টাচ্আপ এতিয়াও হোৱা নাই, লাষ্টলৈকে দেখুৱাম কেনেকৈ গ'লোঁ। ভাল লাগিছেনে ক'ব দেই। ৰাতিপুৱা যদি নামঘৰত নোসোমাওঁ তেনেহ'লে দিনটো তেনেই আধৰুৱা যেন লাগে। কাৰ বাৰু তেনেকুৱা লাগে জনাবচোন দেই। নামঘৰৰ পৰা ওলায়ে ফাইনেল টাচ্আপ এটা দি আপোনালোকক দেখুৱালোঁ। কেনেকুৱা লাগিছে জনাবচোন দেই। মেকআপৰ নামত খুব বেছি একো নকৰোঁ। ৰ'ব দেই, আৰু গিফ্ট দিবলৈ বাকী আছেই নহয়। সকলো স্কুলত যোৱাৰ আগতে এইবাৰ মাক দি ল'লোঁ। মায়ে আপোনালোকক হাই আৰু হেপী টিচাৰ্ছ ডে কৈছে। মাকো এটা সৰু প্ৰয়োজনীয় বস্তু দি দিলোঁ। এইবাৰ আকৌ দেউতাকো দিলোঁ। দেউতাই আকৌ মিটিঙত দিয়াৰ দৰে নমস্কাৰ দিছে। মায়ে আকৌ শিকাই দিছে থেংক ইউ ক'ব লাগে বুলি। এইবাৰ আকৌ 3টা ৰ'ল, তাৰে ভিতৰত এটা মোৰ মানুহজনৰ, যিহেতু তেওঁ কৰ্মসূত্ৰে দূৰত থাকে, এটা মোৰ আৰু এজন মোৰ আটাইতকৈ প্ৰিয় শিক্ষাগুৰুজনৰ। যদি মই কিবা এটা ক'ব পাৰিছোঁ ছাৰৰ বাবেহে। এইটো কস্তুৰী আৰু এয়া পিছে কস্তুৰীৰ মাক আৰু সেয়া পিছত আমাৰ দেউতা। এইফালে আহা। গতিকে আজি আমি সকলোৱে যাম টিচাৰ্ছ ডে চেলিব্ৰেট কৰিম।